বহুত ধুনীয়া আৰু ইমান ধুনীয়া এটা চিন্তা কৰিছে মৃদুলে 100 টকা গ'ল টেবুলো আছে হয় একদম ডাইনিং টেবুল আৰু সম্পূৰ্ণ কি খবৰ আপোনালোকৰ ভালনে আজি আমি দুইজনে অলপ ফুৰিবলৈ বুলি ওলাইছো ওচৰতে বেছি দূৰ নহয় জেগাডোখৰ নাম হৈছে দিৰৈ ৰিজৰ্টখন মানে এইকাৰণে বাছি লোৱা হ'ল মানে হেৰি মোৰ মামা আৰু মোৰ বান্ধৱীজনীৰ ভাগৰ ৰিজৰ্ট হয় সেইখন সেইকাৰণে অকণমান বোলো গৈ আহোঁচোন বোলো প্ৰথম ডিচেম্বৰটো অকণমান ফুৰি আহোঁ ফুৰিবলৈ বাৰু আপোনালোকে ভাল পায়নে বাৰু আমি হ'লে খুব ভাল পাওঁ কিন্তু ক'ৰবাত কিছুমান সময়ত মানে ৰৈ যাবলগীয়া হয় এই ধৰি লওক ফুৰিবলৈ আমি গ'লোঁ থকা জেগা আৰু যোৱাত ইমান খৰচ নপৰে যিডোখৰ ঠাইলৈ যাম সেইডোখৰ ঠাইত মানে কি হয় থকা আৰু খোৱাতে বেছি খৰচ পৰি যায় আৰু সেই খৰচটো সেইকাৰণে আমি কথা এটা চিন্তা কৰি উলিয়ালোঁ নিজৰ গাড়ীখনৰ ভিতৰতে আমাৰ কি থাকিব থকা খোৱা থাকিবও পাৰিব মিনিমাম 3জন মানুহ থাকিব পাৰিব ডাঙৰ মানুহ তাৰ পাছতে খোৱা বোৱা সেইখিনি ব্যৱস্থা আমাৰ গাড়ীখনৰ ভিতৰতে আছে সেইখিনি আপোনালোকক সেইখিনিকে আজি দেখুৱাবলৈ বুলি সেই ৰিজৰ্টখনলৈ লৈ গৈছোঁ বলক আমাৰ সৈতে সৰু সৰু মানুহৰ ডাঙৰ মন হয় আমাৰ নিচিনা সৰু সৰু মানুহবোৰৰ ডাঙৰ মন আছে আৰু সেই ডাঙৰ মনবোৰে আৰু যিবোৰ কাম আমি সেইবোৰ কৰিব নোৱাৰোঁ সৰু মানুহবোৰে গতিকে তাৰে চিন্তাৰ ফচল হিচাপে আজি আপোনালোকক দেখাম মানে আপোনাক ক'লেই মিছেছে যে আমাৰ মনবোৰ থাকে কিন্তু খৰচ পাতিৰ কাৰণে আমি যাব নোৱাৰোঁ গতিকে সেই থকা মেলাৰ কিছু আচলতে অসুবিধা হয় খৰচ পাতিটো বাঢ়ি যায় খোৱা মেলাৰ গতিকে এই গাড়ীখনতে আপোনাৰ আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছোঁ আৰু এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই আৰু বহুত খৰচ আছে মানে বস্তু গোটাব লাগিব আৰু সম্পূৰ্ণ হৈ উঠিব কিন্তু এটা আনকমন বস্তু আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ পৰ্যটন ক্ষেত্ৰ বগৰী চাপৰি এখন কিবা খুবটাং নে কি বুলি হৈছিলে এতিয়া আমি গৈ থকাখন হৈছে দিৰৈ ৰিজৰ্ট এইখন খুবটাং দিৰৈ দলঙৰ কাষত এখন খুবটাং আৰু এইফালে সন্মুখত দিৰৈ নয় এইখন দিৰৈ ৰিজৰ্ট দিৰৈ ইক' ৰিজৰ্ট দেখিছেনে ফোন নম্বৰো আছে জোন আছেই নেকি আছেই ভিতৰলৈ মানে আমি একদম তালৈ যাওঁ ই ক'ত আছে জোন তাত আছে ঠিক আছে তালৈকে যাওঁ গাড়ী একদম পাৰ হৈ যাব ন একদম নদী কিনাৰলৈ এইখন হৈছে দিৰৈ ইক' ৰিজৰ্ট
পচন্দ হৈছে বৰ ধুনীয়া লাগিছে কাজিয়া চাজিয়া লাগিছিল অকমানি ঘৰলৈ গুচি গ'লে অঁ কাজিয়া চাজিয়া লাগিলে ধুনীয়াকৈ পোৱা যাব সাহঁতৰ লগত এইটো মই 1400 টকাত কিনিছিলোঁ এইটো আপুনি আমাক গেছ ভৰাব পাৰি নেকি গেছ ভাই ৰিফিল কৰিব পাৰি ৰিফিল কৰিব পাৰি খালি দাম দামটো বেছি 200 টকা 1 লিটাৰ আহাচোন আহা পটককৈ আহা ইয়াত তুমি লেট্ৰিন চেট্ৰিনৰ ব্যৱস্থাও কৰিব পাৰা ফল্ডিং এনেকুৱা ধৰণৰ পায় মানে হাইজেনিক বস্তু এতিয়া আমাক ইমান কৈছে কাপোৰ চাপোৰ সলাবলৈ এনেকুৱা টেণ্ট পায় ফল্ডিং হা অনলাইনতে তুমি অৰ্ডাৰ দিলে হ'ব শুনিছা অৰ্ডাৰ দি দিয়া মোক বস্তু লৈ ফুৰিছে বেডখন এফালে ফল্ডিং আৰু মেল খাই যায় মন গ'লৰ ভাল জেগাডোখৰ পালা ধুনীয়াকৈ নিজে মৰ্জিমতে বনাই খালা গেছটো চাওক চিলিণ্ডাৰটো কিমান ধুনীয়া চাওক অকণমান সেইটো জ্বলাইছে চাহ বনাইছে এখন মানে কি হ'ল সেই টেবুলখন যে সেই টেবুলখনৰ এইটো আহি ইয়াত কিটচেনৰ ওপৰত পৰি যাব বনোৱানে বাবা সোনকালে বনোৱা বিচনাখন মই এতিয়া তুলি দিলোঁ ঠিক কৰিছিলোঁ বেলেগ পচন্দ আছে দেখিলেহে চাহটো ইয়াতে বনিছে নেকি এতিয়া চাহ বনাইছোঁ মোক নালাগে বুলি ক'লে তাত নালাগে বুলি নালাগে ইয়াতে খাম আৰু ইয়াতে খাম আলহী আকৌ আলহী আহিছে আমাৰ দেই আলহী এইবোৰ চিনাকি কৰাই দিবা ভাই এজনী আলহী ভাই বোৱাৰী ভাই বোৱাৰী এইটো ভাই এইকেইটাও ভাইয়ে আৰু এইকেইটাও ভাইটিয়ে হ'ব চিন্তা কৰিছোঁ নতুন চিন্তা আজি অপেনিং কৰিছোঁ নহয় দিন হ'ল আমাৰ সেই তুচকখন বনাই হোৱা নাই চিলাই হোৱা নাই সেইখনৰ কাৰণে ৰওঁতে টেণ্ট এটা হ'লে 4টা পাৰি পিছৰ চিটটোত 3টামান ধুনীয়া বহিব টেণ্টো আছে এফালে 2টা 5টা চিট পূৰা ওলাই যায় খালি টেণ্ট এটা হৈ গ'লে বাহিৰত বাকী দুজন বাহিৰত দিয়া চাহ খাব লাগিব একদম ধুনীয়া আছে মানে কি হয় চাহপাতৰ কালাৰটো ধুনীয়া হৈছে কিন্তু দেখাত তিতা হ'ব নিচিনা লাগিছে কিন্তু অকণমানো তিতা হোৱা নাই কেলৈ বাৰু চাহপাতখিনি ধুনীয়া নে চাহপাতখিনি ভাল খালি পানীটো পুৰা হেৰি হ'লে কাপ এটা আনো আকৌ নালাগে তাকে আমিও খাম বাৰু হ'লেও আছে ন আনিব ক'ব বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি এইডোখৰলৈ আহিম বুলি ভালো লাগে বিৰাট ঠাণ্ডা লাগে যে কবিতা চবিতা লিখা মানুহ হোৱা হ'লে সেইবোৰ লিখা মানুহে বহি বহি বেলেগ ভাল লাগে ঠাণ্ডা এইটো নতুন কাপটো ফুটা ওলাইছে পানী পৰিছে নেকি চাহ পৰিছে চাহ পৰি আছে ক'ত আছা দেখা না অঁ এইটো এৱানৰ পৰা আনিছিলোঁ দেই পৰি আছে দেখিছে কৈছে অঁ এৱানৰ পৰা আনিছিলোঁ আগত কিনি আনিছিলোঁ এই ভগৱান এইটো পানী 100 টকা গ'ল এইটো পৰি আছে 50 টকা লৈছে নহয় 100 টকা এটা 100 টকা এইটো ঘূৰাই দি থৈ যাব দেই হয় দেই নহ'লে বুলি এই ক্লিপটো লগাই দিম পাবি একো নহয় ন একো নহয় ঘূৰাই থৈ যাব ফুটা ল'লে পানী ভৰাই দিব পটককৈ দেখাই দিব চাহ খালে ধুই লৈ যাব বিউটিখিনি দেখিলে যাবলৈ মন যায় কিন্তু বহুত ডেঞ্জাৰাছ কাৰ কেতিয়া কি হৈ যায় মানে বহুত ভয় লাগে তেনেকৈ মানুহ সদায় গৈ আছে আমিহে নাযাওঁ সাৱধান হৈ যাব লাগে আৰু খুব ফাষ্ট হয় তাত মানে কি কিবা পৰিলে নহয় লগত আমাৰ হেৰি থাকে যিটো থাকে যে একদম আহি ডাঙৰ ডাঙৰ দম লগাই দিয়ে তলত মাছ কপি একদম ফিল আঁতৰাই দিয়ে সেয়াই আৰু পাহাৰটোত ৰৈ থাকিব নালাগিব আজিতো পঢ়িব লেখা থাকে ইয়াত এনেকৈ ৰিফিল কৰিব বুলি লেখাত লেখি দিয়া থাকে আছে বহুত ধুনীয়া আৰু ইমান ধুনীয়া এটা চিন্তা কৰিছে মৃদুলে সেইটো কাৰণে বহুত ধুনীয়া মানে কি হ'ল এনেকৈতো মানুহ ফুৰিবলৈ যোৱা হয় কিন্তু নিজৰ লগত যদি খাবলৈ সামগ্ৰী লৈ যাবলৈ অসুবিধা হয় বিশেষকৈ এতিয়া ইমান ধুনীয়াকৈ সুবিধা কৰি লৈছে তাৰ কাৰণে যে আপোনাক বহুত ধন্যবাদ দেই নিজে নিজৰ কথাটো চিন্তা কৰিবই লাগিব হয় 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 সেইটোৱে কথা চেষ্টা কৰিছোঁ আৰু এইবোৰ কৰিবলৈ ওলাবা কেতিয়াবা ফুৰিবলৈ যাম আমাৰ এওঁ শিকিছিলে সাহস নাই এদিন চলালেও সেই আৰ্টিকাখন থাকোঁতে এতিয়া এখন ইমান মানে
দুবাৰমান ধুব লাগিব নহয়, এবাৰ এটা ধুই থ'ব। হা কওকচোন, আলহী আজি প্ৰথম অপেনিং ন? দৰকাৰ নাই ন, ক'তো থাকিবলৈ হেৰি দৰকাৰ নাই ন। দুটামানো বেছি খৰচ নাই নহয়, বেছি খৰচ নাই। ইয়াত তোমাৰ টেবুল হৈছে হা, তাত ভিতৰত গৈ বিচনা হৈ যাব এখন তেনেকুৱা। বিচনা চব কি ধুনীয়া বিচনা পিলো চিলো লৈ আপোনাক দেই তাৰ কিমান ধুনীয়া আছে, আমি এনেকে বনামেই বনামেই ডাইৰেক্ট কথা ন। আমাক বনাই দিবই লাগিব। বহুত ভাল ভাল আকৌ, এতিয়া তোমাৰ খৰচ পাতি নাই, হেৰি চেৰি নাই ন, নহ'লে আকৌ বেলেগত তুমি ভাড়াও লোৱা, বনোৱা মেলা পৰা আদি কৰি কি খাম কি নাখাম নিচিনা হয় ন। ইক' ৰিজৰ্ট, একচুৱেলি ইক' ৰিজৰ্ট। আপোনালোকে আহিলে গম পাব, মই আগতো ইয়ালৈ আহিছোঁ আৰু মোৰ সম্বন্ধত ভাইটিয়ে হৈছে, আগৰ পৰাই চিনাকি। খোজকাঢ়ি গৈ থাকোঁ, আচলতে ধুনীয়া এটা পৰিৱেশত। এইফালে বাগান, এইবোৰ বাগান মই তই বুলি ক'ম দেই। মোৰে হয়, মানে ভিন্দৰ হয় একচুৱেলি। আচ্ছা, ভিন্দৰ হয়। ভিন্দৰ, পাৰিজাত বৰুৱা ভিন্দৰ নামটো। ধুনীয়া লাগিছে কিন্তু। এতিয়া পাত ছিঙি থোৱা হৈছে যে, পাত থাকিলে আৰু ধুনীয়া লাগে আৰু। খোলা কিমান দিন হ'ল? এইটো ডিচেম্বৰৰ 29 তাৰিখে আমাৰ এবছৰ হ'ব। 2024 29 ডিচেম্বৰত আমি অপেনিং কৰিছিলোঁ। এইটো আমাৰ কিটচেন হয়। আচ্ছা। আৰু এইফালে কিনাৰত ষ্টাফৰ কাৰণে ৰুমো আছে। কি কাষত আছে? এইফালে কাউণ্টাৰ হয় আমাৰ এইটো। এইটো কাউণ্টাৰ। এটা চেলফি পইণ্ট এটা বনাইছিলোঁ এইটো নিজৰ হেৰিয়তে। ভিন্দৰ মানে অকণমান ডেক'ৰেশ্যন আইডিয়া মতে। আইডিয়া আছে। তাৰপৰা এইকেইটা তলতে কেবিন বনাই থোৱা আছে। এইকেইটা কেবিন ন? নমস্কাৰ, লগ পাম। গাড়ী বেটেৰী চলে নেকি? বেটেৰীত চলে এইবিলাক, চাৰ্জেবল। বাইক এখন পুলিচ কাৰ। জাম্পিঙৰ কাৰণে, সৰু ল'ৰা-ছোৱালীৰ কাৰণে এইটো টেম্পলিং কৰে আৰু। আচ্ছা। এইফালে অকণমান খেলিবৰ কাৰণেও জেগা আছে। এইফালে এয়া ভণ্টি এটা খেলি আছে। আচ্ছা, পুৰা খেলি আছে। এইটো ভিতৰ ন? হয়। ব'লক ভিতৰটো চাই লওঁ। মই অপেনিঙত আহিছিলোঁ বাৰু। হয়। এতিয়াতো যথেষ্ট ডেভেলপ হৈ গ'ল। হয়। এতিয়া প্লেনিং মানে কি, এইটো থকাৰ ব্যৱস্থা কৰা হ'ব? হ'ব, নিশ্চয়। এতিয়া ভাবি আছোঁ লাহেকে। আৰু মানে ষ্ট্ৰাকচাৰবিলাক ক'ত বনাম আৰু প্ৰথম প্লেনিং কৰি ল'ব লাগিবতো। এনেই য'ত ত'ত বনাই দিলে মানে পিছলৈ অসুবিধা হ'ব বুলিয়ে ইমান খৰখেদা কৰা নাই আৰু লাহেকে কৰি আছোঁ। আৰু আপোনালোকক মই এইখিনিতে কৈ থওঁ, চৰাইদেউৰ নাম আপোনালোকে গম পায়, হেৰিটেজ চাইট বুলি এতিয়া সেইটো ডিক্লেয়াৰ দিছে। চৰাইদেউলৈ ইয়াৰ পৰা বেছি দূৰ নহয়। আৰু এই পৰিৱেশটো কিয় ধুনীয়া, মই আপোনালোকক দেখালৈ, মই তাত কাৰ কেম্পিং কৰি আছোঁ। বনাই মেলি কাষত এখন দিৰৈ নৈ আছে, খুব ধুনীয়া ঠাই। ইয়াত থাকিলে মানে এটা শান্তিৰ পৰিৱেশ পাব। আৰু ইয়াৰ পৰা আপুনি বিভিন্ন স্থানলৈ যাব পাৰে। চৰাইদেউ, শিৱসাগৰ, ইফালে ডিব্ৰুগড় চাইডে আপুনি যাব পাৰে, বা ইয়াৰ পৰা আপুনি অৰুণাচলো যাব পাৰে, বা নাগালেণ্ড আপুনি ট'ৰ কৰোঁ বুলি ভাবিলে বাহিৰৰ মানুহখিনি ইয়াৰ পৰা আপোনালোকে লংডিং আছে ওচৰতে। আৰু গাড়ী চাড়ী ব্যৱস্থা যদি কিবা চবে হৈ যাব, চব যোগাৰ কৰি দিব। ইয়াত ফোন কৰি আপোনালোকে আহিব পাৰে, দিৰৈ ৰিজৰ্ট। স্ক্ৰীনশ্বট মাৰি লওক যদি আপোনালোকৰ দৰকাৰ বুলি অনুভৱ কৰিছে। দিৰৈ ইক' ৰিজৰ্ট বুলি পেজ এটাও আছে, গুগলতো পাব। বাঁহৰ তলেদি এনেকে এইবিলাক কাম কৰি আছে মানুহে। আৰু এইটো টকৌপাতৰটো হয়, ধুনীয়া লাগিছে। এইফালে আপোনাৰ মুকলিতে যদি কোনোবাই ধৰক বাৰ্থডে কিবা ইভেন্টৰ কাৰণে চেলিব্ৰেট কৰিব বোলে, অকেজনতে পাৰিব, বাৰ্থডে হওক, বিয়াই হওক, বা আপুনি আবেলিটো কটাবলৈ বিচাৰিলে ধুনীয়াকে সৰু ল'ৰা-ছোৱালী ইয়াত খেলিব পাৰিব। সেইটো বগৰী চাপৰি কাষত আছে নদীখন। এইখন নদী ধুনীয়া একদম, নদীখন নিজান পৰিৱেশ হৈ থাকে ইয়াত টাৰ্ণিংটো লৈছে ন? হয়। টাৰ্ণিং এইফালে গুচি গ'লে এনেকে গৈ সেইখন বগৰী চাপৰি। সৰু গাড়ী এখনতো এটা হয় নাই বাৰু, টুৰিষ্টৰ কাৰণে 2জন বা 3জন মানুহ ধুনীয়াকে ফুৰিবলৈ যাব পাৰিব। শুব পৰা ব্যৱস্থা আছে, খাব পৰা আছে। আমাৰ বাইদেউ আছে, মোৰ মিছেছ আছে, আৰু মোৰ আৰু এগৰাকী বা আছে। মিছেছে এটা কথা তোক কৈ আছে, গম পায়, মোক বোলে এনেকুৱা এখন গাড়ী বনাই দিব লাগে, আৰু বোলে মানুহজনে গুৰুত্ব দিয়া নাই। এইফালে মই ধৰি মেলি লৈ আহিলো। ধনিয়া বাচিছে। নিশ্চয় চেষ্টা কৰিম। আজি বেল জলফাই, এইটো বতৰৰ ফল। এইবিলাক বহুত ধুনীয়া বনাই। তেওঁ এতিয়া মাতিব লাগিব, মাতি তেওঁ গৰৈ মাছ আৰু জলফাই এই দুটা তেওঁ মানে আপুনি এবাৰ খাই চাব আৰু খাওঁ লাগিব। তেওঁ এতিয়া মাতিব লাগিব। আছে কাউণ্টাৰতে বহি আছে। এইখনলৈ আহক,
আপোনাৰ এইটো এটা কেবিন বনোৱা হৈছে মানে আচ্ছা এতিয়া লেতেৰা হৈ আছে এইকেইদিন মানে অলপ লেতেৰা হৈ আছে একচুৱেলি মই কাম লগাই আছো যে টেবুলো আছে হয় একদম ডাইনিং টেবুল আৰু সম্পূৰ্ণ হা ইয়াত মানুহে বহি খায় আৰু এইফালে দেখাই দিয়ক আচ্ছা এইটো ৰাইজে খাইছিলে এইবিলাক অলপ লেতেৰা কৰি থৈছে এনেকে বহি একদম ধুনীয়াকে আৰু এনেকে ভাবিছো বঢ়িয়া আছে যিমানখিনি পাৰিছো আৰু এনেকুৱা 4খন ৰেডি কৰিম বুলি ভাবিছো ইয়াত দুখন আছে ন দুখন আছে এতিয়া এই দুখন বইল মাছ বইল বইল মাছ বনি আছে চালাড বনাইছো গাজৰ ওলকবি আদা দিছো ধনিয়া দিম পিঁয়াজ বিলাহী আছে বিলাহী বন্ধাকবি চব মিক্স ভাত এইফালে মাছ বইল বনালোঁ বনোৱাটো আজি ইমান ভালকৈ দেখাবলৈ নহ'ল দেই ৰাইজ বেয়া চেয়া নাপাব আৰু তাৰপিছতে এইফালে জলফাই পিটিকা এইফালে হৈছে চালাড তাৰপাছতে এইফালে খৰিচা আছে আচাৰ আছে সেইবোৰ আৰু তেনেকৈ আৰু খাম আৰু এতিয়া খানা পৰ্বত পুৰা মহিলা সকলে বৰ্ণিল ভাত বাঢ়ি আছে বৰ্ণিলে ভাত খাব এতিয়া এইফালে আমাৰ দুজন অকণ আহি গ'ল ভাইজান দামো বইল ঠিক আছে আমি খাই লৈ আকৌ লগ পাই আছোঁ দেই নাজানো দেই ভাল হ'ব কেলৈ বেয়া হ'ব দিয়াচোন তোমাক ভাতকেইটা গৰম ভাতকেইটা বহুত ধন্যবাদ দিছোঁ আমাৰ মণিকাক ইহঁতৰ ৰিজৰ্টখন আছিলে আচলতে খুব ভাল লাগিলে ন ভাল লাগিলে আপোনালোক মানে বহুত কি ক'ম এতিয়া মানে মই এই গাড়ীখনতে মোক বহুত আনন্দ দিলে আজি আমি মানে একদম খুব সোনকালে আপুনি আমাক বনাই দিব লাগিব আমাৰ দুখনৰ ভিতৰত যিকোনো এখন বনাই দিব লাগিব অৰ্ডাৰ পালোঁ দেখিলে তাৰমানে আন্ধাৰো হৈ আহিল আজি নাইট ষ্টেটো নকৰোঁ ভৱিষ্যতে দেখাম মই নাইট ষ্টে আমি কেনেকৈ থাকোঁ ইয়াত শুব পৰাটো গম পাই গ'ল থাকিব পৰাটোহে দেখাব লাগে ঠিক আছে দিয়ক আজিলৈ সামৰোঁ নেকি বাই বাই কিবা কোৱা সেয়া ক'লে আৰু ক'বলগীয়া নাই তামোলৰ দিবা আহিব নিশ্চয় আহিম আহিলে আৰু অকণমান ভালকৈ আমি হেৰি কৰিম দেখাম আৰু আপোনালোকেও ডিৰ' ইক' ৰিজৰ্টলৈ আহিব মই গুগল মেপৰ লোকেশ্যনটো দি থ'ম ডেছক্ৰিপশ্যনত বাই 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 বাই